হেল্ল' এভৰিৱান, মই আজি ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো হৈছে পায়সৰ ৰেচিপি। পায়সৰ ৰেচিপি বনাবলৈ মই কি বস্তু লৈছোঁ চাওঁচোন বলক। আহক তেতিয়াহ'লে মই বস্তুকেইটা দেখাই লওঁ। এয়া মই কাজু লৈছোঁ 8টামান হ'ব। এয়া খিচমিচ অলপ লৈছোঁ আৰু এইখিনি মই 2টা ইলাচি গুড়ি কৰি লৈছোঁ আৰু তেজপাত 2খিলা লৈছোঁ আৰু মই অলপমান ঘিউ দিম আৰু চেনি লৈছোঁ মই 1 কাপতকৈ অলপ কম আৰু জহা চাউল লৈছোঁ। এইটো কণ জহা হয়, কণ জহা এমুঠি আৰু অলপ লৈছোঁ আৰু গাখীৰ লৈছোঁ আধা লিটাৰ। বলক তেতিয়াহ'লে মই পায়স বনাবলৈ আৰম্ভ কৰোঁ। এয়া মই কেৰাহী গৰম হোৱাতে মই ঘিউ অলপ দি লৈছোঁ। ঘিউ অলপ দি লৈছোঁ। ঘিউখিনিত মই চেনি অলপ দি দিম। চেনিখিনি অলপ ৰঙচুৱা হ'লে ইয়াত মই এতিয়া গাখীৰখিনি ঢালি দিম। এতিয়া মই ইয়াত গাখীৰখিনি দি দিম। এনেকুৱা কৰিলে পায়সৰ ৰংটো ধুনীয়া আহে। এতিয়া গাখীৰখিনি উতলিব দিম। উতলাৰ পিছত চাই থাকিব ভিডিঅ'টো। এতিয়া মোৰ এই গাখীৰখিনি উতলিলে এতিয়া মই ইয়াত চাউলখিনি দি দিম। গেছটো ল' ফ্লেমতে থৈ দিম। এতিয়া এইখিনি মই লৰাই থাকিম। এয়া মোৰ পায়সৰ চাউলখিনি সিজিলে। এতিয়া মই ইয়াত ড্ৰাই ফ্ৰুটছখিনি দি দিম। এয়া প্ৰথমতে মই কাজুখিনি দিছোঁ, তাৰপিছত এয়া মই খিচমিচকেইটা দিছোঁ আৰু ইলাচিখিনি দিছোঁ আৰু তেজপাতখিনি দি দিছোঁ। এইখিনি এতিয়া আৰু অকণমান আৰু গোট খালে মই তেতিয়া এইখিনি নমাই থৈ দিম। এতিয়া আৰু অলপ সিজিব লাগিব। এতিয়া এইখিনি ড্ৰাই ফ্ৰুটছখিনি ইয়াৰ লগত ভালকৈ মিক্স হৈ লওক। যেতিয়া আৰু অলপ গোট মাৰিব তেতিয়া মই চেনিটো দি দিম। পায়সখিনি চাউলখিনি একদম সিজি গ'ল। এতিয়া ইয়াত মই চেনিখিনি দি দিছোঁ। চেনিখিনি দি পিনে বেছি সময় নথওঁ। চেনিখিনি মিক্স হৈ গ'লে এতিয়া এইখিনি মই নমাই দিম। এয়া মোৰ পায়স বনোৱা হৈ গ'ল। মই ওপৰত নাৰিকল অকণমান দি দিছোঁ। এনেকৈ আপোনালোকেও বনাই খাবচোন, খাই ভালেই লাগে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।